নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে বহুত দিনত ভিডিঅ' দিব পৰা নাই, সেইকাৰণে ভাবিছোঁ এনেই আৰু দিনটোত কি কৰোঁ আৰু কেইটামান বস্তু কিনিব লগা আছে, তাকো কিনিব যাওঁ। তাকে ভিডিঅ' এটা বনাম বুলি ভাবিলোঁ। বলক ভিডিঅ'টো এনজয় কৰোঁ। আমাৰ থকা জেগাবোৰ মানে গোটেই লিভিং এৰিয়া মেইনটেনেঞ্চ হৈ আছে। এইবোৰ মুখ ধোৱা, ভাত খোৱাৰ আগতে নিজৰ থালিখন ধোৱা, মানে অলপ চাফা কৰাৰ বাবে এই সকলোবোৰ নতুনকৈ বনোৱা হৈ আছে। এই যে ডাইনিং হলটো দেখিছে, এইটো নতুনকৈ বনোৱা হৈছে আৰু আজিৰ পৰা ইয়াত খোৱা লোৱা আৰম্ভ কৰা হৈছে। আৰু নতুন ডাইনিং হলত আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আছে, ব্ৰেড আমলেট। ভাল লাগে খাই, ধুনীয়াকৈ বনাইছে। এতিয়া সোনকালে ব্ৰেকফাষ্টটো কৰি ডিউটি যাব লাগিব। এইকেইদিন ডিউটি দিনতে হৈ আছে, গতিকে ডিউটি কৰি আহি পিছবেলাকৈ অলপ বাহিৰত যাম। চুলিকেইডালো কাটিব লাগিব আৰু কেইটামান প্ৰয়োজনীয় সামগ্ৰীও ল'ব লগা আছে, সেইকেইটাও লৈ আহিম। এইকেইদিন বহুত অসুবিধা হৈ আছে, মানে আমি বৰ্তমান যিটো ৰুমত আছোঁ সেইটো নতুনকৈ বনাইছে আৰু আমাৰ ৰুমটো আছে ছেকেণ্ড ফ্ল'ৰত, কিন্তু বাথৰুম ৰেডি হোৱা নাই, এই কাম চলি আছে। গতিকে গা ধুবৰ বাবে যাব লাগে ফাৰ্ষ্ট ফ্ল'ৰত। এতিয়া আবেলি 4টা বাজিলে, গতিকে বলক বস্তুকেইটা লৈ আহোঁ। গতিকে বাইকখন লৈ ল'লোঁ, ওলাই যাওঁ আৰু এতিয়া। কি ঠেচকা। মাৰ্কেটখন পোৱাৰ আগতে এটা হনুমান মন্দিৰ পায়। এতিয়া যিহেতু পবিত্ৰ শাওণ মাহ চলি আছে আৰু এই মাহটোতে বলবম যাত্ৰা সমগ্ৰ ভাৰততে হয়। মোৰ মনত বলবম যাত্ৰাক লৈ যিটো ধাৰণা আছিল, তাতকৈ ইয়াত বহুত বেলেগ দেখিলোঁ। মানে আমি গাঁৱত দেখিছিলোঁ বলবমত কিছুমান মানুহে ভগৱানৰ নামত বহুত উদ্ভণ্ডালি কৰে। ডিজে বজাই কি যে গান বজাই নিচা কৰি গাত ৰঙা কাপোৰ মাৰি বলবম যাত্ৰাত যায়। কিন্তু ইয়াত তেনেকুৱা নহয়। ইয়াত মানুহবিলাকে পানীৰ ঘট লৈ শ কিলোমিটাৰ খোজকাঢ়ি বাবাৰ দৰ্শনৰ বাবে যায়। মন্দিৰটো পাৰ হৈ এতিয়া মাৰ্কেট আহি পালোঁ। আমি ভাবিছোঁ কোনফালে যাওঁ, কি কিনো ফাৰ্ষ্ট। ৰ'ব চাই লওঁ। বলক প্ৰথমতে ৰাস্তাটো পাৰ হৈ লওঁ, কাৰণ লগা বস্তুকেইটা সেইফালে পোৱা যাব। দোকানখনত পালোঁ দিয়ক বিচাৰিয়া বস্তুকেইটা, মানে যে এই পিতলৰ বটলকেইটা দেখিছে, তাৰে এটা ল'ম। পানী খাব লাগে বোলে পিতলৰ বটলত, গতিকে এটা লৈ যাওঁ। কেনে লাগিছে বাৰু এইটো? ধুনীয়া নহয়নে? আৰু আছে এইটো এটা। চাই শেষত এইটো ভাল লাগিলে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। ৰ'ব, আহিছোঁ যেতিয়া আৰু এটা বস্তু লৈ যাওঁ। এই বস্তুটো বহুত ইম্পৰ্টেণ্ট, ৰাতিপুৱাৰ পৰা ৰাতিলৈ দৰকাৰ হৈয়ে থাকে। ইয়াৰ পৰা এই দুটা বস্তুৱেই ল'লোঁ। পে'মেণ্টটো কৰি লওঁ। দুটা মিলি টোটেল বিল হ'ল 650 টকা। বাৰু প্ৰথম বস্তুকেইটা ল'লোঁ। এতিয়া ভাবিছোঁ চুলিকেইডাল কাটি লওঁ, তাৰ বাবে বলক অকণমান আগলৈ যাওঁ। আহি দেখিলোঁ বহুত ভিৰ, এতিয়া বেলেগে কাটি আছে, মই কাটিম আৰু। ওলাই আহিলোঁ চুলিকেইডাল কাটি, চুলিকেইডাল একেবাৰে চুটি কৰি দিলোঁ বাপকে। এতিয়া ল'ম দ্বিতীয় বস্তুটো, মানে এটা স্পৰ্টিং। বৰ্তমান যিকেইটা আছে সেইকেইটা জিম কৰা বা ৰানিং কৰাৰ বাবে, মানে এক্সাৰচাইজ কৰিবৰ বাবে ইমান কমফৰ্টেবল নহয়। এয়া হ'ল দিল্লীৰ ফুটপাথৰ দোকান, যিবোৰ আমাৰ বাবে বহুত সুবিধাজনক। আমিতো ইমান হাই প্ৰফাইল মানুহ নহয় যে মলত গৈ কাপোৰ কিনিম। ইয়াত 200 টকাত পাওঁ, এয়াই আমাৰ বাবে বেষ্ট। য'ত কিনিলেও কাপোৰ একেই, কাপোৰে। ইয়াতেই ভাল, ইয়াত কাপোৰ যেনেকৈ নিজৰ ইচ্ছামতে উল্টা পাল্টা কৰি অ'ত ত'ত বিচাৰি চাব পাৰি, কোনো কওঁতে নাই। আপুনি মলত গৈতো এনেকুৱা চাব নোৱাৰে। বিচাৰি এইটো ভাল লাগিলে, আপোনালোকক ৰুমত গৈ পিন্ধি দেখাম বাৰু। দাম কৈছে 200 টকা। এতিয়া দাদাই পেকিং কৰি আছে আৰু পে'মেণ্টটো কৰাই নাই, পে'মেণ্টটো কৰি ল'ব লাগিব। বস্তু প্ৰায় কিনা হৈছেই, এতিয়া কিবা এটা খাই লোৱা যাওক। তাকে ক'ত খাওঁ দোকানে দেখা নাই। আৰে পিছফালে দেখোন এখন দোকান আছে, কোৱালিটি নামৰ এইখনতে বলক সোমাই যাওঁ। ইয়াত ভিতৰত কি আছে চাই লওঁ। ঘূৰি ভাগৰ লাগি গৈছে, অলপ বহি লওঁ। ইয়াত এইকেইদিন বৰষুণ দি আছিল, আজি বহুত দিনৰ মূৰত ৰ'দ দিছে, সেইকাৰণে গৰমটো অলপ বেছি। মেনুখন চাই লোৱা যাওক, কম দামৰ কি আছে। ইমান দামী নাখাওঁ দিয়ক, নহ'লে মাল শ্বৰ্ট পৰি যাব। মেনুখন উল্টাই পাল্টাই চাই অৱশেষত পনীৰ চাওমিন অৰ্ডাৰ দি দিলোঁ, 1 প্লেট 70 টকা বোলে। সেইফালে ৰেডি হৈ আছে, সোনকালে কৰিবি দেই ভাই। ৰেডি হোৱালৈ আৰু কি কৰিম, এনে বহি থাকোঁ, মোবাইলটোকে চাওঁ। বহুত টাইম লগাই আছে, হোৱাই নাই। সোনকালতে দেৰি হৈ আছে মোৰ, ৰুম দেৰি হৈ যাব নহ'লে। আহিল দিয়ক মোৰ অৰ্ডাৰ, 1 প্লেট হাফ প্লেট পনীৰ চাওমিন। খাই লওঁ দিয়ক সোনকালে, নহ'লে দেৰি হৈ যাব।
পইচা দি খোৱা বস্তু এৰাত নাই, একেবাৰে প্লেট চাফা কৰি খাওঁ। আচলতে এনেদৰে প্লেট চাফা কৰি খোৱা মোৰ আগৰে অভ্যাস, মই কেতিয়াও নেৰোঁ এনেদৰে, একদম প্লেট চাফা কৰি খোৱা যায়। খোৱা হ'ল, এতিয়া নিজৰ বস্তুকেইটা লওঁ আৰু বিলটো দি ইয়াৰ পৰা বিদায় লওঁ। হঠাতে মনত পৰিল মোৰ দেখোন ৰুমত নি থোৱা ফ্ৰুটছবোৰ শেষ হৈছে, গতিকে আপেলকে 1 কিলো লৈ লওঁ। এতিয়া দিল্লীত বিলাহীৰ কিলো 260 টকা আৰু আপেলৰ কিলো 260 টকা। কি দিন পৰিল এতিয়া, 2 টকাত পোৱা বিলাহী এতিয়া আপেলৰ সমান দাম হ'ল। কি যে হ'ব, কিছুমান মানুহে দিনটো হাজিৰা কৰি 200 টকা পায়, তেওঁলোকে ঘৰলৈ পাচলিহে নিবনে নিজৰ ল'ৰা ছোৱালীক পঢ়া শুনাই কৰাব। বাৰু মোৰ গোটেইকেইটা বস্তুৱে ফাইনেলি লোৱা হৈ গ'ল। গাড়ীখন ক'ত থৈছিলোঁ পাহৰিয়ে গৈছিলোঁ, সৌখন দেখিছোঁ ৰ'ব। আন্ধাৰ হৈয়ে গ'ল, ব'লক এতিয়া সোনকালে ৰুমলৈ যাওঁ, আপোনালোকক একেবাৰে ৰুমত গৈ লগ পাম। ৰুমলৈ আহিয়ে প্ৰথমতে গাটো দি ফ্ৰেছ হৈ ল'লোঁ আৰু এইটোৱে হৈছে সেই স্পৰ্টিংটো যিটো আজি কিনি লৈ আহিছোঁ। ভাল লাগিছেনে বাৰু আপোনালোকৰ? এতিয়া ডাইনিং হললৈ যাওঁ, এগিলাচ পায়স খাই আহোঁ। বাহিৰত খাই আহিছোঁহে যেতিয়া, আজি আৰু ভাত নাখাওঁ। আপোনালোক যিসকলে ভিডিঅ'টো শেষলৈ চাই আছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ আৰু ছাপোৰ্ট কৰি যাব। ছাবস্ক্ৰাইব কৰিব যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাৰু এইটো ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ। থেংক ইউ, শুভৰাত্ৰি।